2022 চনৰ কাটাৰ বিশ্বকাপৰ ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে মেছিৰ দল আৰ্জেণ্টিনা আৰু মেছিৰ দল আৰ্জেণ্টিনা ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে বৰ্তমান সময়ৰ বিশ্ব ফুটবলৰ অন্যতম মহানায়ক লিঅনেল মেছিৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে। সমগ্ৰ বিশ্বৰে ফুটবল অনুৰাগীসকলে আশা কৰিছে যে এইবাৰ লিঅনেল মেছিৰ দল আৰ্জেণ্টিনাই বিশ্বকাপৰ ফাইনেলত খিতাপ লাভ কৰিব বুলি। ইতিমধ্যে তাক লৈ চৰ্চা আৰম্ভ হৈছে। আজিৰ এই ভিডিঅ'টোত লিঅনেল মেছিৰ জীৱন বৃত্তান্তৰ বিষয়ে আপোনালোকক চমুকৈ ক'বলৈ গৈ আছোঁ। বৰ্তমান সময়ৰ ফুটবল বিশ্বৰ মহানায়ক মেছিৰ জন্ম হৈছিল 24 জুন 1987 চনত ৰজাৰিও চহৰত। আৰ্জেণ্টিনাৰ এখন অন্যতম চহৰ ৰজাৰিও। মেছিৰ পিতৃৰ নাম আছিল জছ মেছি। তেওঁ এগৰাকী কোম্পানীৰ সাধাৰণ কৰ্মচাৰী আছিল আৰু মাকৰ নাম আছিল চেলিয়া মাৰিয়া। তেওঁ বেলেগৰ ঘৰে ঘৰে কাম কৰা এগৰাকী মহিলা আছিল। মেছিৰ পৰিয়ালটোত মেছিৰ উপৰিও দুগৰাকী ককায়েক আৰু এগৰাকী ভনীয়েক আছে। যদিও মেছিৰ পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল আছিল, তথাপি মেছিৰ পিতৃৰ সপোন আছিল মেছিক এগৰাকী দক্ষ ফুটবলাৰ হিচাপে গঢ়ি তোলা। সৰুতে মেছিয়ে নিজৰ ককায়েকহঁতৰ লগত ওচৰত থকা খেলপথাৰত খেলিবলৈ গৈছিল। শিশু মেছিৰ তেতিয়া আটাইতকৈ প্ৰিয় ব্যক্তি আছিল তেওঁৰ আইতাক। আইতাকে মেছিক বহুত মৰম কৰিছিল আৰু ডাঙৰ হৈ এজন বিখ্যাত ফুটবলাৰ হোৱাটো বিচাৰিছিল আৰু আইতাকে মেছিক 4 বছৰ বয়সতে সেই অঞ্চলত থকা গ্ৰেনলি ফুটবল ক্লাবত নামভৰ্তি কৰি দিছিল। 4 বছৰ বয়সতে মেছিয়ে ফুটবলৰ যাদু দেখুৱাই সেই অঞ্চলৰ লোকসকলক চমকিত কৰি তুলিছিল। মেছিয়ে নিজ প্ৰতিভাৰ বলত 1995 চনত নিজ চহৰৰ অন্যতম ফুটবল দল নিউৱেলছ অল্ড বয় ক্লাবৰ হৈ খেলিবলৈ সুযোগ পাইছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 7 বছৰ। সেই 7 বছৰ বয়সতে নিজৰ অভ্যাস আৰু কষ্টৰ বলত মেছি এজন অতি প্ৰতিভাসম্পন্ন ফুটবলাৰ হৈ উঠিছিল। আনকি এবাৰ বল ভৰিত আহিলে 15 মিনিট সময়লৈকে প্ৰতিপক্ষ খেলুৱৈয়ে তেওঁৰ ভৰিৰ পৰা বল নিব পৰা নাছিল। এই ফুটবল ক্লাবটোৰ হৈ খেলি থকা সময়তে মেছিৰ আটাইতকৈ প্ৰিয় ব্যক্তি আইতাকগৰাকীৰ মৃত্যু হৈছিল আৰু এই মৃত্যুত তেওঁ ইমানেই শোকাকুল হৈ পৰিছিল যে তেওঁ 10 দিনমানলৈকে ফুটবল খেলিবলৈ যোৱা নাছিল। আনকি তেওঁ ফুটবলটোও লাৰা নাছিল। এই ঘটনাৰ পিছত হঠাৎ 11 বছৰ বয়সত মেছিৰ জীৱনলৈ আন এটা দুৰ্যোগ নামি আহে। তেওঁ হৰমন ডিফিচিয়েঞ্চি নামৰ এটা ৰোগত ভোগে। এই বেমাৰত শৰীৰত হৰমনৰ উৎপাদন কম হৈ যায় আৰু যদি সময়ত চিকিৎসা কৰা নহয় তেতিয়াহ'লে শৰীৰৰ বিকাশ সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। এই বেমাৰৰ চিকিৎসা বহুত ব্যয়বহুল আছিল। প্ৰথমে কেইমাহমান চিকিৎসা কৰাৰ পিছত মেছিৰ পিতৃৰ সম্পূৰ্ণ ধন শেষ হৈ গৈছিল। চিকিৎসাৰ বাবদ মাহত তেওঁলোকে $1500 ভাৰতীয় হিচাপত 1,20,000 টকা খৰচ কৰিবলগীয়া হৈছিল। তেওঁৰ পিতৃ যিহেতু এগৰাকী সামান্য কোম্পানী কৰ্মচাৰী আছিল, গতিকে তেওঁলোকৰ বাবে এই ধন অতি ব্যয়বহুল আছিল। কিন্তু চিকিৎসা চলি থকা এই কঠিন সময়খিনিতো মেছিয়ে ফুটবলৰ প্ৰেক্টিছ কৰিবলৈ এৰা নাছিল, কাৰণ তেওঁৰ একমাত্ৰ সপোনেই আছিল ফুটবল আৰু ফুটবল। কোৱা হয় যে সমস্যাৰ লগত যুঁজিলে এদিন সেই সমস্যাও হেলাৰঙে অতিক্ৰম কৰিব পাৰি। মেছিৰ ক্ষেত্ৰতো সেয়াই হৈছিল। মেছিৰ অতিকৈ শুভাকাংক্ষী কিছু লোকে বাৰ্চিলোনা ইউথ ক্লাবৰ মেনেজিং ডিৰেক্টৰক মেছিৰ খেল প্ৰতিভা আৰু মেছিয়ে ভুগি থকা সমস্যাটোৰ বিষয়ে জনাইছিল। তাৰ পিছত এদিন মেনেজিং ডিৰেক্টৰে নিজে আহি মেছিৰ খেল চাইছিল আৰু সেই সৰু ল'ৰাটোৰ খেল প্ৰতিভা দেখি তেওঁ চমকিত হৈ গৈছিল। তাৰ পিছত তেওঁ মেছিৰ ঘৰলৈ নিজে গৈ পৰিয়ালৰ লগত এটা এগ্ৰিমেণ্ট কৰিছিল। এগ্ৰিমেণ্টটো আছিল এনেকুৱা ধৰণৰ, তেওঁৰ ক্লাবে মেছিৰ সম্পূৰ্ণ চিকিৎসাৰ খৰচ বহন কৰিব। তাৰ বিনিময়ত মেছিয়ে স্পেইনত গৈ বাৰ্চিলোনাৰ হৈ খেলিব লাগিব। এগ্ৰিমেণ্ট কৰাৰ পিছত 14 বছৰ বয়সত মেছিয়ে স্পেইনলৈ গৈ লা মেছিয়াৰ হৈ ফুটবল খেলিবলৈ ল'লে আৰু তাতেই তেওঁ নিজৰ খেল প্ৰতিভাৰে সকলোকে চমকিত কৰিলে আৰু এইদৰে তেওঁৰ বিশ্বমুখী যাত্ৰাৰ আৰম্ভণি হ'ল। বাৰ্চিলোনাত খেলি থকাৰ সময়ত 2004 চনত মেছিক স্পেইনৰ হৈ আণ্ডাৰ-19 UEFA কাপ খেলিবলৈ প্ৰস্তাৱ দিছিল, কিন্তু মেছিয়ে একেকোবে সেই প্ৰস্তাৱ নাকচ কৰিছিল। তেওঁ সেইবাৰ আৰ্জেণ্টিনাৰ হৈ সেই কাপত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ আৰ্জেণ্টিনাক চেম্পিয়ন কৰাইছিল। সেই যে সফলতা লাভ কৰিলে তাৰ পৰা তেওঁ আৰু পিছ হুহুকি চাব লগা নহ'ল। 35 বৰ্ষীয় মেছিয়ে তেওঁৰ কেৰিয়াৰ কালত সকলোবোৰ খিতাপেই লাভ কৰিবলৈ সক্ষম হৈছে, অকল বিশ্বকাপৰ খিতাপ লাভ কৰাৰ বাহিৰে। সেয়েহে 2022 কাটাৰ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাই প্ৰৱেশ কৰাৰ লগে লগে মেছিয়ে তেওঁৰ এইবাৰ ফুটবল বিশ্বকাপৰ খিতাপ লাভ কৰিব বুলি সকলোৱে আশা কৰিছে। মেছিৰ কেৰিয়াৰ কালতে আৰ্জেণ্টিনাই কোপা আমেৰিকা 2021, UEFA কাপ অফ চেম্পিয়ন 2022, ৱেজিং অলিম্পিকৰ
গোল্ডেন পদক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ উপৰিও মেছিৰ কেৰিয়াৰ কালতে 2005ত নেদাৰলেণ্ডছত অনুষ্ঠিত হোৱা ফিফা আণ্ডাৰ-20 ৱৰ্ল্ড কাপ খিতাপো লাভ কৰিবলৈ সক্ষম হৈছে। মেছিয়ে এতিয়ালৈকে ফুটবলৰ অন্যতম সন্মান বেলন ডি'অৰ বঁটা 7 বাৰলৈ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত মেছি এগৰাকী সফল ফুটবলাৰৰ লগতে জনপ্ৰিয় ফুটবলাৰো। তাৰ উপৰিও তেওঁ অন্যতম ধনী খেলুৱৈ।